নমস্কাৰ আজিৰ পৰা আমি আৰম্ভ কৰিব লৈছো এটা নতুন যাত্ৰা এই যাত্ৰাত আমি APSC ৰ বাবে অসমীয়াত ক্লাছ কৰিম অসমীয়া বস্তুবোৰ আমি বুজিম এতিয়া কথাটো হৈ গল যে আমি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি কিবা এটা কম্পিটিটিভ এক্সাম যেতিয়া আমি দিবলৈ প্ৰস্তুত হওঁ তেতিয়া আটাইতকৈ ডাঙৰ বাধা হিচাপে আমাৰ আগত দেখা দিয়ে যে আমি কিতাপবোৰ অসমীয়া মাধ্যমত নাপাওঁ আমি ইংৰাজীত পঢ়িব লগা হয় আৰু হেহে কেতিয়াবা এনেকুৱাও হয় যে আমি যিমানখিনি বুজি পাব লাগিছিল হিমানখিনি আমি বুজি নোপোৱাকৈ আমি পৰীক্ষাত বহিব লগা হয় কিন্তু এতিয়া মই ভাবিছো যে আমি এনেকুৱা এটা যাত্ৰা আৰম্ভ কৰো যত আমি প্ৰতিদিনে আমি অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ওপৰত আমি পঢ়িম মাত্ৰ APSC নহয় আমি বিভিন্ন ধৰণৰ যিবিলাক আমাৰ কম্পিটিটিভ এক্সাম আছে সেইবিলাকৰ বাবেও আমি ধুনিয়াকৈ অসমীয়াতে আমি ইয়াতে পাঠদান আৰম্ভ কৰিব লৈছো গতিকে এই পাঠদানৰ আৰম্ভণি হিচাপে আজি আমি বাছি লৈছো ভূগোল বিষয়টো আমি ভূগোল বিষয়টোৰ প্ৰথমতে আজি ইয়াৰ সিলেবাসখনৰ বিষয়ে কথা পাতিম আসলতে ভূগোল বিষয়টো বহুতে সহজ বুলি কৈ যদিও আন একাংশৰ বাবে ভূগোল বিষয়টো যথেষ্ট এটা কঠিন বিষয় আৰু কঠিন হোৱাৰে কথা কাৰণ ভূগোল বিষয়টো আন বিষয়বিলাকৰ দৰে নহয় ই এটা টেকনিক্যাল বিষয় হয় গতিকে ভূগোল বিষয়টো এনেকুৱা এটা বিষয় যাক আমি থিওৰিটিক্যালি আমি পঢ়িবও লাগিব আৰু আমি ইয়াক টেকনিক্যালি বুজি পাবও লাগিব আৰু আমি ৰিলেট কৰিব পাৰিব লাগিব আমাৰ পৰিবেশৰ লগত তেতিয়াহে আমি এই বিষয়টো ভালকৈ উপলব্ধি কৰিব পাৰিম গতিকে আজি এই ভিডিঅ'টোত আমি ভূগোল বিষয়টো যদি অধ্যয়ন কৰিব বিচাৰো পৰীক্ষাৰ বাবে তেন্তে আমি কি বিষয়ৰ ওপৰত আমি পঢ়িব লাগিব সেই বিষয়ে আজি কথা পাতিব লৈছো গতিকে আমি চাও আজি ভূগোল বিষয়ৰ সিলেবাসত আমাৰ কি আছে যদি APSC ৰ আমি সিলেবাসখন চাও তেন্তে আমাৰ যি প্ৰিলিমছ আৰু মেইনছ দুটা পৰীক্ষা হয় তাৰ প্ৰিলিমছৰ যিটো সিলেবাস তাত আমি দেখিম যে ভূগোলত আমাৰ তিনিটা ভাগত আমি ভাগ কৰি ল'ব পাৰিম প্ৰিলিমছৰ বাবে সেইকেইটা হৈছে প্ৰাকৃতিক ভূগোল ফিজিক্যাল জিওগ্ৰাফি সামাজিক ভূগোল অৰ্থাৎ সোশ্যাল জিওগ্ৰাফি আৰু অৰ্থনৈতিক ভূগোল অৰ্থাৎ আমাৰ ইকোনমিক জিওগ্ৰাফি এতিয়া প্ৰাকৃতিক ভূগোল বুলি ক'লে আমি কি বুজিম প্ৰাকৃতিক ভূগোলত আমি আমাৰ পৃথিৱীৰ বিভিন্ন ধৰণৰ বস্তুবিলাকৰ বিষয়ে আমি পঢ়িম ইয়াৰ উপৰিও আমি পৃথিৱীৰ বাহিৰৰো যি আমাৰ মহাকাশ আছে সেইখনৰ বিষয়ে আমি পঢ়িম এতিয়া সামাজিক ভূগোলত আমি কি পঢ়িম সামাজিক ভূগোলত আমি আমাৰ সমাজৰ বিষয়ে পঢ়িম এয়া সোশিয়োলজিৰ দৰে এটা সাবজেক্ট যদিও ইয়াতে আমি বিভিন্ন ধৰণৰ বস্তুবিলাক জিওগ্ৰাফিৰ মানে ভূগোলৰ দৃষ্টিভংগীৰে আমি পঢ়িম সামাজিক ভূগোলত আমাৰ জনজাতি সমূহৰ বিষয়ে পঢ়িম আমাৰ মহিলাৰ স্থিতিৰ বিষয়ে পঢ়িম আমাৰ বিভিন্ন ধৰণৰ আমাৰ যি দৰিদ্ৰতা আছে সেইবিলাকৰ বিষয়ে আমি পঢ়িম ঠিক আছে এতিয়া আমি অৰ্থনৈতিক ভূগোল যি আমাৰ ইকোনমিক জিওগ্ৰাফি আছে তাত আমি পঢ়িম আমাৰ বিভিন্ন ধৰণৰ সম্পদ বিলাকৰ বিষয়ে অৰ্থাৎ আমাৰ ৰিসোৰ্স বিলাকৰ বিষয়ে আমি অৰ্থনৈতিক ভূগোলত পঢ়িম এতিয়া আমি যদি চাও আমাৰ যি মেইনছৰ পাঠ্যক্ৰম আছে মেইনছত আমি কি পঢ়িব লাগিব মেইনছত আমি বিশেষকৈ তিনটা ভাগত যদি আমি ভাগ কৰো মেইনছৰ বিষয়বোৰ সেইবিলাকৰ ভিতৰত প্ৰথমতে আমি দেখিম যে প্ৰথমতে আছে বিশ্বৰ ভৌতিক ভূগোলৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ অৰ্থাৎ আমাৰ ওয়াৰ্ল্ড ফিজিক্যাল জিওগ্ৰাফি ইয়াতে আমি আমাৰ ওয়াৰ্ল্ডখনৰ আমাৰ বিশ্বখনৰ যি ভৌতিক ভূগোল আছে তাৰ বিষয়ে আমি পঢ়িম ইয়াৰ পাছতে সমগ্ৰ বিশ্বৰ মূল প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত আমাৰ বিশ্বখনত আমি কেনেকৈ আমাৰ ৰিসোৰ্স বিলাক আমি ডিস্ট্ৰিবিউট কৰিছো সেইবিলাকৰ বিষয়ে পঢ়িম আৰু পঢ়িম পৃথিৱীৰ বিভিন্ন স্থানৰ প্ৰাথমিক দ্বিতীয় আৰু তৃতীয় খণ্ডৰ উদ্যোগসমূহৰ গঠনৰ দায়বদ্ধ কাৰকসমূহ অৰ্থাৎ আমাৰ যিবিলাক ফেক্টৰ আছে মানে প্ৰাইমাৰী সেকেন্ডাৰী আৰু টাৰচিয়াৰী সেক্টৰ বিলাকৰ যি ইন্ডাষ্ট্ৰি আছে সেইবিলাক গঠনৰ যিবিলাক কাৰণ আমি সেইবিলাক পঢ়িম এতিয়া কথাটো হৈছে যে প্ৰাথমিক দ্বিতীয় আৰু তৃতীয় খণ্ড বুলি ক'লে আমি এতিয়া বুজি পোৱা নাই অৰ্থাৎ প্ৰাথমিক খণ্ড হেতু য'ত ৰ মেটেৰিয়েল বিলাক প্ৰস্তুত কৰা হয় এটা উদাহৰণ স্বৰূপে এখন যদি আমি গাড়ী ল'ব লগা হয় প্ৰথমতে কি লাগিব
গাড়ীখন বনাবলৈ আমাক গাড়ীখনৰ বাবে প্ৰয়োজনীয় ৰ মেটেৰিয়েলছ বিলাক লাগিব আৰু সেইবিলাক কোনে প্ৰস্তুত কৰিব সেইবিলাক প্ৰস্তুত কৰিব প্ৰাথমিক খণ্ডৰ উদ্যোগসমূহে এতিয়া আমি ৰ মেটেৰিয়েলছ বিলাক পালো কিন্তু গাড়ীখন আমি কেনেকৈ সাজিম গাড়ীখনে যে আমি গোটেইখিনি প্ৰস্তুত কৰিম তাৰ বাবে কোনে কৰিব দ্বিতীয় খণ্ডৰ উদ্যোগসমূহে গাড়ীখন আমাক প্ৰস্তুত কৰি দিব আৰু এতিয়া গাড়ীখন প্ৰস্তুত হলে নহব গাড়ীখন আমাৰ হাতত থাকিলে নহব গাড়ীখন আমি চলাবও জানিব লাগিব অৰ্থাৎ আমি গাড়ীখন চলাবলৈ এতিয়া আমি ড্ৰাইভিং স্কুল এখনত যাম আৰু সেই ড্ৰাইভিং স্কুলখনক আমি কম তৃতীয় খণ্ডৰ উদ্যোগ গতিকে এই উদ্যোগসমূহৰ বিষয়ে আমি পঢ়িম মূল পৰীক্ষাৰ বাবে এটা তৃতীয়তে যদি আমি চাওঁ আমি গুৰুত্বপূৰ্ণ ভূভৌতিক পৰিঘটনাবিলাকৰ বিষয়ে পঢ়িম ইয়াতে আমি পঢ়িম ভূমিকম্পৰ বিষয়ে সুনামিৰ বিষয়ে আগ্নেয়গিৰিৰ যি কাৰ্যকলাপ সেই বিষয়ে ঘূৰ্ণীবতাহৰ বিষয়ে আৰু ভৌগোলিক বৈশিষ্ট্য আৰু ইয়াৰ জটিল ভৌগোলিক বৈশিষ্ট্যত আৰু উদ্ভিদ আৰু প্ৰাণী জগতৰ স্থান পৰিৱৰ্তন আৰু এনে পৰিৱৰ্তনৰ কি কি প্ৰভাৱ সেই বিষয়ে আমি পঢ়িম এতিয়া প্ৰশ্নটো হ'ল আমি ক'ৰ পৰা পঢ়িম ঠিক আছে এতিয়া মইতো পঢ়ামেই আপোনালোকক কিন্তু আমাৰতো কিতাপ প্ৰয়োজন হ'ব সেই কিতাপৰ বাবে আমি যি প্ৰথম বাৰ্ষিক উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ প্ৰাকৃতিক ভূগোল কিতাপখন আছে আমি সেইখন পঢ়িব পাৰো এইখন কিতাপ আমি পঢ়িব পাৰো এয়া প্ৰাকৃতিক ভূগোলৰ খুব ধুনীয়াকৈ লিখা আছে এইখন আমি পঢ়িম আৰু দ্বিতীয়তে আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ মানৱ ভূগোল এইখন কিতাপো আমি পঢ়িব পাৰো ইয়াৰ উপৰি আমাক প্ৰয়োজন হ'ব এখন অক্সফৰ্ড স্কুল এটলাছখন আচলতে এনেকুৱা এটা বস্তু যিখন পঢ়িলে আমি জিঅ'গ্ৰাফিৰ বহুতখিনি কথা আমি বুজিব পাৰিম আৰু এটলাছখনৰ উপৰিও মই অনুৰোধ কৰিম যাতে সকলোৱে এটা গ্লোব কিনি লয় কাৰণ গ্লোবখন যেতিয়া চাই থাকিব তেতিয়া আমাৰ মানে পৃথিৱীখনৰ বিষয়ে বুজিবলৈ সহজ হ'ব ঠিক আছে এইখিনি বস্তু আমি ক'ৰ পৰা পঢ়িম এটা তৃতীয়তে যদি চাওঁ আমি কেনেকৈ পঢ়িম গতিকে এইখিনি যদি চাওঁ আমি চৌপাশৰ লগত বুজিব লাগিব আৰু সম্পৰ্ক স্থাপন কৰিব লাগিব অৰ্থাৎ আমি ৰিলেট কৰিব পাৰিব লাগিব আমাৰ সাৰাউণ্ডিংছৰ লগত আমি যিমান পাৰো আমাৰ জিঅ'গ্ৰাফিৰ যিসমূহ প্ৰশ্ন আছে সেইবিলাক আমি সমাধান কৰিব লাগিব এতিয়া আমি ধাৰণাৰে মুখস্থ কৰিব লাগিব তথ্যবোৰ যিবিলাক ফেক্টছ আছে সেইবিলাক আমি কনচেপ্টৰ সৈতে মুখস্থ কৰি পেলাব লাগিব কাৰণ ইয়াতে কিছুমান বস্তু আছে যিবিলাক আমি মুখস্থ নকৰিলে নহব বুজি পাব লাগিব কিন্তু তাৰ উপৰি যিবিলাক আমাৰ সৰু সৰু ধৰক কিছুমান টাৰ্মছ থাকে সেইবিলাক কিন্তু আমি মুখস্থ কৰিবই লাগিব আৰু বাৰে বাৰে আমি পৰীক্ষণ কৰিব লাগিব ৰিভিজন কৰিব লাগিব আৰু আমি শৰ্ট নোটছ বনাই পেলাব লাগিব ঠিক আছে এইখিনি বস্তু আমি কেনেকৈ পঢ়িম তাৰ বিষয়ে অলপ ক'লো এতিয়া যদি আমি চাওঁ প্ৰথমতে আমি কি পঢ়িম আমাৰ জিঅ'গ্ৰাফিত পৃথিৱী আৰু বিশ্ব ব্ৰহ্মাণ্ড এই সম্পৰ্কে আমি প্ৰথমে পঢ়িম ইয়াতে আমি কি পঢ়িম ক্ৰমাগত বিকাশৰ বিষয়ে পঢ়িম বাতৰিৰ নতুন শব্দবিলাকৰ বিষয়ে পঢ়িম কি নতুন জিঅ'গ্ৰাফিকেল টাৰ্মছবিলাক বাতৰিত ব্যৱহাৰ কৰা হৈছে আমি সময় মণ্ডলৰ বিষয়ে পঢ়িম অৰ্থাৎ টাইম জোনছবিলাকৰ বিষয়ে পঢ়িম কিয় আমাৰ পৃথিৱীখনত বিভিন্ন দেশৰ সময়বিলাক বেলেগ বেলেগ কেতিয়াবা এখন দেশতে আমি বেলেগ বেলেগ সময় দেখো কিয় দেখো বা কিয় সময় মণ্ডলৰ প্ৰয়োজন আছে সেইবিলাকৰ বিষয়ে পঢ়িম পৃথিৱীৰ গতিবিধি আমি পৃথিৱীখন কেনেকৈ গতি কৰে সেইটোৰ বিষয়ে পঢ়িম পৃথিৱীখনৰ আকৃতিৰ বিষয়ে পঢ়িম পৃথিৱীৰ আকৃতি গোল নে চেপেটা সেই বিষয়ে পঢ়িম আমাৰ যিসমূহ গ্ৰহ আছে পৃথিৱীৰ বাহিৰেও 8টা গ্ৰহ আছে সেই 8টা গ্ৰহৰ বিষয়ে আমি পঢ়িম মানে আমাৰ সৌৰজগতত থকা 8টা গ্ৰহৰ বিষয়ে আৰু ইয়াৰ পাছতে আমি সৌৰজগতখনৰ বিষয়ে পঢ়িম সৌৰজগতখনত গ্ৰহ থকাৰ উপৰিও যিসমূহ আমাৰ উপগ্ৰহ আছে যিসমূহ আমাৰ এষ্ট্ৰইডছ আছে সেইবিলাকৰ বিষয়ে আমি পঢ়িম ইয়াৰ পাছতে যদি আমি ভূ-ৰূপবিজ্ঞান চাওঁ অৰ্থাৎ জিঅ'মৰ্ফলজিত আমি ভাৰতৰ ভৌতিক স্বৰূপৰ বিষয়ে পঢ়িম শিলবিলাকৰ বিষয়ে পঢ়িম কেনেকৈ গঠন হয় শিল ভূতকৰ গতিবিধিৰ সম্পৰ্কে পঢ়িম আমাৰ যে পৃথিৱীখনৰ ভিতৰত আমাৰ কিছুমান যে প্লেটছ আছে সেইবিলাক কেনেকৈ গতি হয় সেইবিলাকৰ বিষয়ে পঢ়িম ভূভৌতিক পৰিঘটনাবিলাকৰ বিষয়ে পঢ়িম
মৃত্তিকা অৰ্থাৎ মাটিৰ বিষয়ে পঢ়িম, ভূৰূপৰ বিষয়ে পঢ়িম আৰু আমাৰ পৃথিৱীখনৰ আভ্যন্তৰীণ অংশৰ বিষয়ে পঢ়িম। ইয়াৰ পাছতে জিঅ'গ্ৰাফী বিজ্ঞান ক্লাইমেটলজিত আমি পঢ়িম বায়ুমণ্ডলৰ বিষয়ে, জলবায়ু পৰিৱৰ্তনৰ বিষয়ে পঢ়িম। এতিয়া যে আমাৰ ইমান বেছি গৰম হৈছে, সেই গৰম কিয় হৈছে? বৰ্তমান সময়ত যে বিভিন্ন ঠাইত, যিবিলাক ঠাইত আগতে ঠাণ্ডা আছিল, সেইবিলাক ঠাইও এতিয়া বৰ্তমান গৰম হ'ব ধৰিছে। জলবায়ু পৰিৱৰ্তন হৈছে, সেইবিলাকৰ বিষয়ে পঢ়িম। জলবায়ুৰ প্ৰকাৰসমূহৰ বিষয়ে পঢ়িম, ছিজনৰ বিষয়ে পঢ়িম। ভাৰতীয় মৌচুমী যি বায়ু আছে তাৰ বিষয়ে পঢ়িম। বতৰৰ বিভিন্ন পৰিঘটনাবিলাকৰ বিষয়ে পঢ়িম, চাপ আৰু বতাহ, ৰোধক আৰু তাপমাত্ৰা, এইবিলাকৰ বিষয়ে পঢ়িম। ইয়াৰ পাছতে যদি চাওঁ আমি, আমাৰ আছে সমুদ্ৰবিদ্যা, অচিয়ানোগ্ৰাফী। ইয়াত আমি বিশেষকৈ লৱণীয়তা, তাপমান, জোৱাৰ ভাটা আৰু মহাসাগৰীয় প্ৰবাহ, টেম্পাৰেচাৰ, চেলিনিটি, অ'চিয়ান কাৰেণ্টছ এণ্ড অ'চিয়ান টাইডছ বিলাকৰ বিষয়ে পঢ়িম। ইয়াৰ পাছতে আমাৰ যিহেতু আমি ভাৰতৰ বিষয়ে পঢ়িব লাগিব, এতিয়া আমি ভাৰতৰ বিষয়ে কি পঢ়িম? ভাৰতৰ বিষয়ে ভাৰতত যিসমূহ সম্পদ আছে, ৰিচোৰ্চ আছে, সেইবিলাকৰ বিষয়ে আমি প্ৰথমে পঢ়িমেই। ইয়াৰ উপৰিও ভাৰতত থকা হ্ৰদবিলাকৰ বিষয়ে, যিবিলাক বান্ধ আছে সেইবিলাকৰ বিষয়ে, প্ৰধান নদ নদীসমূহৰ বিষয়ে, পাহাৰ আৰু পৰ্বতসমূহৰ বিষয়ে, আমাৰ ভাৰতত কেনেকুৱা ধৰণৰ কৃষি হয়, কি ছিজনত, কি ঋতুত কি কৃষি হয়, সেইবিলাকৰ বিষয়ে, আৰু কি উদ্যোগ আছে আমাৰ ভাৰতত, আৰু সেই উদ্যোগসমূহৰ সম্ভাৱনীয়তাৰ সম্পৰ্কেও আমি ভাৰতৰ ভূগোলত পঢ়িম। এতিয়া বিশেষকৈ আমাৰ ভূগোলত পঢ়িবলগীয়া পৰীক্ষাবিলাকৰ বাবে আমাৰ চিলেবাছখন ইমানে, খুব এটা সৰু চিলেবাছ, কিন্তু ইয়াত বুজিবলগীয়া বহুতখিনি কথাই আছে। গতিকে মই আৰম্ভণিৰে পৰা সম্পূৰ্ণ অসমীয়াত এটাকৈ ক্লাছসমূহ মই দি যাম, আৰু আশা কৰোঁ আপোনালোকে যদি ভাল পায় মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'বিলাক চাব। গতিকে আজিলৈ ইমানখিনিয়ে কৈছোঁ। পুনৰ লগ পাম। ধন্যবাদ।